হেল্ল' এভৰিৱান, আজি এখন নিৰামিষ থালি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। এয়া পোনপ্ৰথমে আমি বেচন ৰেডি কৰিছোঁ বেঙেনা চপ বনাবলৈ। এনেদৰে সৰু সৰুকৈ বেঙেনাখিনি কুটি লৈছোঁ। তাৰপিছতে এনেদৰে তেল দিছোঁ। তেল দিয়াৰ পিছত তেল গৰম হোৱাৰ পাছতে এনেদৰে এটা এটাকৈ বেঙেনা চপ ভাজি লৈছোঁ। তাৰপাছতে আমি বেঙেনা পোৰা খাম বুলি এনেদৰে বেঙেনাটো ফুটা কৰিলে তাত ভিতৰত নহৰু শুকাই দিছোঁ। এনেদৰে খাই ভাল লাগে। এনেদৰে পুৰিবলৈ দিলোঁ। এটা এটাকৈ এনেকুৱা আইটেম বনাইছোঁ। তাৰপিছতে লহৰা বহাই দিছোঁ। দিয়াৰ পিছতে এয়া কলফুল ভাজিম। ধুনীয়াকৈ কলফুলখিনি দিছোঁ। মছলা পাতি একদম ব্যৱহাৰ কৰা নাই। এনেদৰে নিমখ হালধি যিখিনি আৰু নৰ্মেল যিখিনি লাগে সেইখিনি মই ব্যৱহাৰ কৰিছোঁ ইয়াত। এনেদৰে এইখিনি ভাজি লৈছোঁ। এইখিনি ভজা হ'ল। তাৰপিছতে আপোনালোক দেখুৱাই দিছোঁ এয়া ঔটেঙা দিয়া দালি হয় এইখন, আৰু এয়া বেঙেনা চপ ভাজা। তাৰপিছতে এয়া বিলাহী গাজৰ এনেদৰে চাটনি বনাইছিলোঁ। তাৰপিছতে এয়া বেঙেনা পিটিকা, আৰু হৈছে এয়া বিলাহী পুৰি পিটিকিছোঁ, আৰু এইটো হৈছে কবি ভজা, বন্ধাকবি ভজা। আজিৰ থালি আপোনালোকক গোটেইখিনি দেখুৱাই দিলোঁ এনেদৰে। এতিয়া আমি খাবলৈ বহিছোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাইছোঁ। বাই বাই।